ভালকে শুনিব। যদি আপুনি পানীত কেতিয়াও সাঁতুৰি পোৱাও নাই, কেতিয়াও আপুনি পানীত পৰি বা গাটোকে আপুনি পানীত দি পোৱাও নাই, তেতিয়াও আপুনি 100% মই গাৰাণ্টি দি কৈছোঁ, আপুনি সেই পানীৰ দুৰ্ঘটনাৰ পৰা আপুনি বাচি আহিব পাৰিব আৰু হাজাৰজনকো বচাৰ এটা চেষ্টা কৰি চাব পাৰিব। মই কৈ দিলোঁ। নমস্কাৰ ৰাইজ। আজি এটা মানুহৰ কাৰণে, মানৱ জীৱনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা বিষয় লৈ ভিডিঅ'টো বনাব খুজিছোঁ। ঘাইকৈ প্ৰতি বছৰেই বুলি ক'ব লাগিব, প্ৰতি বছৰেই বা প্ৰতিবাৰেই মানে এই দুৰ্ঘটনাটো ঘটিয়ে আছে আমাৰ সমাজত। গতিকে এই দুৰ্ঘটনাটোৰ পৰা কেনেকৈ আমি আমাক হাত সাৰি থাকিব পাৰোঁ, আমি সেই সম্পৰ্কে মই ভিডিঅ'টো বনাব খুজিছোঁ। ঘাইকৈ এতিয়া ৰিচেণ্টলি কেইদিনমান আগতে ধলা শদিয়াৰ নাও দুৰ্ঘটনা, কি নৈ বুলি কৈছিলে, দিবাং নৈত যে নাও বুৰি মানুহে কিছুমানে ডুবি গৈছে, গাড়ী চাড়ী ডুবি গৈছে, সেইটোত লৈ পেলাই তাৰমানে ভিডিঅ' এটা বনাব খুজিছোঁ। আপোনালোকে মোৰ চেনেলটি অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ঘাইকৈ এতিয়া আচল বিষয়টো হ'ল, এতিয়া মানুহে নাও দুৰ্ঘটনাৰ পৰা বা তেনেকুৱা পানীত হোৱা ঘটনাৰ পৰা কেনেকৈ বাচিব পাৰে তাক লৈ তাৰমানে অকণমান মন দি শুনিব প্লিজ। তাৰমানে আমি মানুহক ভগৱানে চবফালেই বাচিবৰ কাৰণে, নিজকে বচাই ৰাখিবৰ কাৰণে বেলেগ জীৱতকৈ, বেলেগ জন্তুতকৈ মানে বহুত ওপৰত আমাৰ মানসিকতা বা আমাৰ বুদ্ধি বিচাৰ সকলো মানে দিছে। গতিকে ভগৱানক এক প্ৰকাৰৰ ধন্যবাদ দিব লাগিব, কাৰণ আমাক চব দিছে। পানীৰ পৰা বাচিবৰ কাৰণে, জুইৰ পৰা বাচিবৰ কাৰণে, হয়নে? প্ৰত্যেকটো মানে লাগে গুলি বাৰুদৰ পৰা বাচিবৰ কাৰণে আমাৰ বুদ্ধি আছে। গতিকে ভগৱানৰ কাৰণে লাইক এটা কৰিব। কথাটো হ'ল, এতিয়া আগতে প্ৰায় প্ৰতি বছৰে বুলি ক'ব লাগিব, যোৱাবাৰ মাজুলীত এই কমলাবাৰী নিমাতী ঘাটত হৈছিলে, মানুহ মৰিছিল কেইবাজনো। মানুহ মৰিলেতো কেনেকুৱা কিমান দুখী হয় সেইটো জানেই। যিজনৰ মৃত্যু হয় বা যাৰ পৰিয়ালৰ মানুহ মৃত্যু হয়, এজনেহে গম পায় মানুহ এজন মৃত্যু হোৱা মানে কেনেকুৱা প্ৰভাৱ এটা পৰে মনত, কেনেকুৱা দুখ আহে, চিন্তা কিমান হয়। গতিকে আহক আমি সেই বিষয়ে জানি তাৰমানে সেইবিলাক দুৰ্ঘটনাৰ পৰা নিজকে বচাই ৰাখিবলৈ, অন্ততঃ মানে নিজকে বচাই ৰাখিবলৈ মানে চেষ্টা কৰোঁ। আমি অকল চেষ্টাহে কৰিব পাৰোঁ, কিন্তু যদি আপুনি সঠিক চেষ্টা কৰে, মানে কোচিছ কাৰণে ৱালো কা হাৰ নেহি হতা বুলি হিন্দীত কথা এষাৰ আছে, সেইটো অকণমান চিন্তা কৰি চাব। কথাটো হ'ল, আমাক ভগৱানে হাত দিছে, ভৰি দিছে বাচিবৰ কাৰণে, যিকোনো সমস্যাৰ পৰা বাচিবৰ কাৰণে। আমি কাম কৰি যোৱাটো এটা সমস্যা নহয় জানো? সেইটো সমস্যাটো আমি যদি সমাধান কৰি নাযাওঁ, তেতিয়াহ'লে কামটো আমাৰ ওপৰত বোজাটো পৰি যাব, তেতিয়া আমাৰ মানে অতি মানে ভয়ংকৰতকৈ ভয়ংকৰ এটা সমস্যা আহি পৰে। গতিকে জীৱনটো মানে আগুৱাই লৈ যোৱাই বহুত টান হৈ পৰে। গতিকে সেইটোৰ পৰা বাচিবৰ কাৰণে ভগৱানে আমাক হাত ভৰি দিছে, মন দিছে, বুদ্ধি দিছে, বিচাৰ দিছে। গতিকে সেইটোৰ পৰা কেনেকৈ মানুহে বাচিব পাৰে? আপুনি যদি এটা ফেৰীত উঠে, আপুনি মই কলৈকো নাযাওঁ বুলিতো থাকিব নোৱাৰে। এজন মানুহে এটা ডাঙৰ এটা ফেৰীত উঠি পেলাই এটা ঘাট পাৰ হ'বলগীয়া হ'ব পাৰে। আপুনি এটা বিচত গৈ পেলাই সাগৰৰ ওচৰত আপুনি খেলিব যাব পাৰে। তাত সাঁতুৰিব নাজানিলে নিজৰে বিপদ আছে। ক'ৰবাত আপুনি পাহাৰৰ ওচৰত ৱাটাৰফলবিলাকত আপুনি গৈ পেলাই কেতিয়াবা এনজয় কৰিব গ'ল, তাতে কেনেবা কৰি আপুনি শিলৰ পৰা পিছলি পৰি পানীত পৰিলে, পানী বহুত দ আছে,
তাত বাচি থাকিব আপুনি পৰাকৈ আপুনি অন্ততঃ নিজক মানে তেনেকুৱা মানে সাঁতুৰিব পৰা বা বাচি থাকিব পৰা মানে কোৱালিটি লৈ নিজকে আনিবলৈ চেষ্টা কৰিব। গতিকে সেইটো কেনেকৈ মানুহে আনিব পাৰে, মানুহে পানীত সাঁতুৰি কেনেকৈ থাকিব পাৰে, অন্ততঃ আপুনি বাচিবৰ কাৰণে সেইবিলাক দুৰ্ঘটনাৰ পৰা বাচিবৰ কাৰণে আপুনি অন্ততঃ মানুহজনক 5 মিনিটৰ পৰা 10 মিনিটলৈ আপুনি পানীত উপঙি থাকিব পৰা হ'ব লাগিব, নিজকে উপঙাই ৰাখিব পৰা হ'ব লাগিব, সেই কেপাচিটি আনিব লাগিব। কিন্তু মানুহে অকল ভয়ৰ কাৰণে সেইবিলাক নকৰে, ভয় কৰে কাৰণে মানুহৰ মৃত্যু হয়। কিন্তু ভয় নকৰিলে একো নাই, হাত চলাবৰ কাৰণে হাত আছেই। আপোনাক যদি মই কিবা এটা কৌশলটো আপোনাক শিকাই দিওঁ, তেতিয়াহ'লে আপুনি সেই কৌশল মতেই যদি কৰিবলৈ যায়, তেতিয়াহ'লে আপুনি কেতিয়াও ডুবি নাযায় পানীত। আপুনি এনেই টেষ্ট কৰি চাব, পানীত নিজে কেতিয়াও ডুবি নাযায়। নিজৰ ভয়ৰ কাৰণে নিজে পানী খাই দিয়ে, একদম উশাহ নিশাহ লওঁতে মানে ভিতৰলৈ পানী গুচি যায়। তেতিয়া তাত বায়ু সোমাব নোৱাৰি মানুহজনৰ উশাহ নিশাহ বন্ধ হ'বই, ফিট হৈ যাবই। গতিকে সেইটো বিষয় লৈ মই ধুনীয়াকৈ এটা স্পষ্ট ভিডিঅ' এটা বনাম। সেই ভিডিঅ'টো আপোনালোকে পাবলৈ প্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনাৰ মোবাইলত ভিডিঅ'টো আহিব, গতিকে চাব পাৰিব আৰু আন এজনকো ডাঙৰ এটা বিপদৰ পৰা বচাবলৈ সক্ষম হ'ব। মই মুঠতে উদাহৰণসহ আপোনাক দেখুৱাম, কিন্তু সেই ভিডিঅ' চোৱাৰ পাছত আপুনি য'লৈকে নাযাওক, যোনটো পানীতে আপুনি নপৰক বা যোনটো ফেৰীৰ পৰা আপুনি পৰি নাযাওক, আপুনি অন্ততঃ 5 মিনিটৰ পৰা 10 মিনিট আপুনি পানীত সাঁতুৰি উপঙি থাকিব পাৰিব। ঠিক তেতিয়ালৈকে ওচৰত থকা যিখিনি NDRF বা SDRFৰ মানুহে আহি উপনীত হ'ব ওচৰত, আপোনাক বচাই লৈ আহিব। গতিকে আপুনি জীৱনটো বচাবৰ কাৰণে নিজকে প্ৰয়োগ কৰিব লাগিব, নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰিব লাগিব। সেইটো বিচাৰ বুদ্ধি ভগৱানে আমাক দিছে, আমি চেষ্টা নকৰোঁ। ভগৱানে লিখা আছে এনেই মৃত্যু আমাৰ আহিবই, আমাৰ মৃত্যু হ'বলগীয়া যেতিয়া হয় তেতিয়া এনেই হয়েই বুলি যদি থাকোঁ, তেতিয়াহ'লে কি হ'ব? ভগৱানে মানুহক চেষ্টা কৰি চাবৰ কাৰণে হাত দিছে, ভৰি দিছে, মন মগজু দিছে। ভগৱানে এনেই দিয়া নাই, সেইটো নিজকে বচাবৰ কাৰণে দিছে। গতিকে আমি ভগৱানে দিয়া এই আমাৰ বিচাৰ বুদ্ধি বা হাতবিলাকক যদি আমি প্ৰয়োগ নকৰোঁ, তেতিয়াহ'লে ভগৱানেও বেয়া পাব। গতিকে মৃত্যু অনিবাৰ্য, এদিন মৰিবই, হ'লেও মানুহে চেষ্টা কৰাটো মানুহৰ এটা দায়িত্ব আৰু কৰ্তব্য। ধন্যবাদ। আপোনালোকে যদি নিজকে বচাব খোজে বা বুদ্ধি এটা শিকিব খোজে, তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ যি সঁহাৰি অনুসৰি মই ভিডিঅ'টি বনাম বুলি ভাবিছোঁ। যদি আপোনালোকৰ সঁহাৰি নাপাওঁ, তেতিয়াহ'লে ভিডিঅ'টো বনাইখিনিয়ে কিবা লাভ নহ'ব যেন লাগে। গতিকে ছাবস্ক্ৰাইব কৰিব, চবেই পাব লাগিব ভিডিঅ'টো, আৰু শ্বেয়াৰ কৰিব, কাৰণ সমাজৰ কাৰণে কিবা এটা মেছেজ যাব লাগিব মোৰ ভিডিঅ'টোৰ পৰা, সেইটোকে বিচাৰিছোঁ। ধন্যবাদ।